নমস্কাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই হাতত জেতুকা লৈ সাজি ওলাইছোঁ লতাশিলৰ বিহু কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান। যিহেতু সামৰণি অনুষ্ঠান সেয়েহে সকলো সৰু ডাঙৰ ফটো ছেশ্যন হৈছে যিটো মেইন, আৰু তাৰপিছতে আমাৰ সামৰণি অনুষ্ঠান নমস্কাৰ সকলোকে আপোনালোক সকলোকে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ এই বিহুৱে আপোনালোকৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনিব। আৰু আজি আছিলে আমাৰ লতাশিলৰ 6 দিনীয়া কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান। আমি তাত নাচি বাগি আহিলোঁ, ভাল লাগিল। খুব সুন্দৰকৈ আমি বিহু শিকিলোঁ আৰু আজি সামৰণি অনুষ্ঠানটো উপভোগ কৰিলোঁ আৰু লগতে নিজে অংশগ্ৰহণো কৰিলোঁ। খুব ভাল লাগিল। এটা নতুন অভিজ্ঞতা লৈ আজিলৈ আহিছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। বাই।